welcome to Hawks Academy. আজি আমি আৰম্ভ কৰিবলৈ গৈ আছো Part 3 Basic Numericals or Mensuration বা পরিমিতি Unit 2. So in this unit we are going to discuss surface area and volume of these solids. গতিকে এইটো চেপ্টাৰত আমি কি কৰিম এইকেইটা গোটা পদাৰ্থৰ আমি পৃষ্ঠকালি আৰু আয়তন কেনেকৈ উলিয়াব লাগে হেতুৰ বিষয়ে আলোচনা কৰিম সাধাৰণতে কি কৰা হয় এই পৃষ্ঠকালি আৰু আয়তনৰ ফৰ্মুলা বিলাক মনত ৰখা হয় আৰু প্ৰবলেমখিনি সলভ কৰা হয় কিন্তু আমি কি কৰিম ফৰ্মুলা বিলাক ডাইৰেক্টলি নিলিখি আমি ফৰ্মুলা বিলাক কৰ পৰা আহিল হেতুৰ বিষয়ে আমি আলোচনা কৰিম কিয় এটো হল চুঙা পদাৰ্থ চাওক এটো হল চুঙা বা সিলিন্ডাৰ ঠিক আছে সিলিন্ডাৰৰ কি হয় এটো হল কি কার্ভ সারফেস ঠিক আছে কার্ভ সারফেস বা বক্রপৃষ্ঠ আর এই দুটা কি তলফালে চাওক দুটা সার্কেল আছে ঠিক আছে গতিকে যেতে আমি এই চুঙা বা এই সিলিন্ডাৰৰ যেতে আমি কি কৰিম সারফেস এৰিয়াটো উলিয়াম ঠিক আছে গতিকে আমি কি কৰিম এটোৰ কি কৰিম টোটাল সারফেস এৰিয়াটো উলিয়াম মানে এই কার্ভ সারফেসৰ এৰিয়া উলিয়াম আৰু এইটো সারফেস আৰু এইটো সারফেসৰ এৰিয়া উলিয়াম বা অনলি যেতে আমি কার্ভ সারফেসৰ এৰিয়া বুলি কম তেতে এইখিনি এৰিয়াহে বুজাব ঠিক আছে এই কার্ভ সারফেসখিনিৰ এৰিয়াহে বুজাব এই সার্কেল দুটা কি কৰিম আমি সার্কেল দুটাৰ এরিয়া আমি নুলাও ঠিক আছে যদি আমি ফর্মুলাখিনি লিখিম হেতু বস্তু আমি উলিয়াব পাৰিম কিন্তু সামটাইমস কি প্রবলেম আহিব পাৰে যে চুঙা পদাৰ্থ আছে কিন্তু ইয়াৰ এটা সাইড বন্ধ হৈ আছে আৰু এটা সাইড খোলা আছে ঠিক আছে বা যেতিয়া এটো টোটাল সারফেস এরিয়া বুলি কতে আমি কি কৰিব লাগিব এই কার্ভ সারফেসটোৰ এরিয়া উলিয়াব লাগিব ঠিক আছে আৰু কি কৰিব লাগিব আমি এই ভিতৰৰ কার্ভ সারফেস এরিয়াটো উলিয়াব লাগিব যেতিয়া টোটাল সারফেস এরিয়া বুলি কব ঠিক আছে মানে টোটাল সারফেস এরিয়া মানে কি এই গ্লাসটো তাৰ মানে টোটাল এটা আবৰণ দিবলৈ ঠিক আছে কিমান আমাক কাগজ লাগিব বা কিমান আমাক পেপাৰ লাগিব হেতু ঠিক আছে সো এইটো এরিয়া মানে কি ওপৰৰ এইটো বিস্তাৰ এরিয়া উলিয়াব লাগিব ভিতৰৰ এইটো বিস্তাৰ এরিয়া উলিয়াব লাগিব আৰু কি তলৰ এইটো বিস্তাৰ আৰু ভিতৰ ফালৰ এইটো বিস্তাৰ এরিয়া উলিয়াব লাগিব আৰু লগতে চাওক ইয়াত অলপমান বাকি থকা অংশ যি ওপৰৰ এইখিনি ঠিক আছে অলপ একদম পাতলকে ঠিক এটাই আছে সেইখিনিৰ আমি এরিয়া উলিয়াব লাগিব ঠিক আছে সো তেতিয়া কি হ'ব আমাৰ এইবিলাক ফৰ্মুলা বিলাকে আমাৰ তেতিয়া কি কাম নিদিব গতিকে আপোনালোকৰ কনসেপ্ট থকাটো অতিকৈ প্ৰয়োজন ঠিক আছে গ্লাসটোৰ সারফেস এরিয়া উলাওতে যেনেকৈ প্ৰবলেম হৈছিল ঠিক তেনেকৈ আপুনি যদি সাপোজ কিউবয়েডৰ ফৰ্মুলাখিনি মনত ৰাখিছে তেতিয়া আপুনি কিউবয়েডৰ কি পৃষ্ঠকালি বা সারফেস এরিয়াখিনি মনত ৰাখিব আৰু কি ৰাখিব আপুনি মনত চাৰি বেৰৰ কালি চাৰিটা ওয়ালৰ কালি ঠিক আছে কিন্তু প্ৰবলেমটো এনেকুৱা হ'ব পাৰে যে আপুনি তিনিটা ওয়ালত একে পেইন্ট কৰিলে আৰু নেক্সট এটা সাইডত কি আছে গ্লাস লোগো আছে হেতু ডাইৰেক্টলি তাৰ মানে গোটেইখিনি গ্লাস লোগো আছে তেতিয়া কি হেতু সাইডত কি আমি পেইন্ট নকৰো ঠিক আছে তিনিটা বেৰৰ আমি কালি উলাব লাগে বা তিনিটা ওয়ালৰ আমি সারফেস এরিয়া উলাব লাগে হেতু সময়ত আমাৰ কি হ'ব এইবিলাক ফৰ্মুলা কাম নিদিয়ে গতিকে এই ফৰ্মুলাখিনি জনাৰ লগত আপোনালোকে জানিব লাগিব এই ফৰ্মুলাখিনি কৰ পৰা আহিল তেতিয়াহে আপোনালোকে উপযুক্ত সময়ত উপযুক্তভাৱে ফৰ্মুলাখিনি ইউজ কৰিব পাৰিব so it is better to run after concept rather than running after memorizing formulas so গতিকে সময় নষ্ট নকৰাকৈ আহক ষ্টাৰ্ট কৰো আজিৰ ক্লাছটো সো প্ৰথমতে আমি কিউবয়েড বা আয়তীয় ঘনকৰ সারফেস এরিয়া আৰু ভলিউম উলিয়াম ঠিক আছে চাওক এইটো হল আয়তীয় ঘনক ঠিক আছে এইটো হল আয়তীয় ঘনক ঠিক আছে এইটোত আমি কি উলিয়াম এতিয়া পৃষ্ঠকালি আৰু ভলিউম বা আয়তন ঠিক আছে এতিয়া চাওক পৃষ্ঠকালি কি হয় পৃষ্ঠকালি হল কি এই আয়তীয় ঘনকটোৰ চাওক 6টা ফেস আছে এইটো এটা ফেস তলফালে এটা আছে এইটো এটা ফেস এইটো ফেস আৰু এটা ফেস এই 6টা ফেস আছে ঠিক আছে 6টা ফেস আছে এই 6টা ফেসৰ টোটাল এরিয়া উলিয়াই আমি কি কৰিম প্লাস কৰিম মানে এইটো ফেসৰ এরিয়া উলিয়াম এইটোৰ উলিয়াম এনেকৈ 6টা ফেসৰ এরিয়া উলাই কিনে আমি কি কৰিম প্লাস কৰিম ঠিক আছে হেতু হ'ব কি এই আয়তীয় ঘনকৰ টোটাল সারফেস এরিয়া ঠিক আছে সো টোটাল সারফেস এরিয়া উলিয়াবলৈ আমি কি কৰিম এটা পৃষ্ঠাৰ আমি এরিয়া উলাম চাওক ভালকৈ এটা বস্তু লক্ষ্য কৰক ইয়াৰ ওপৰৰ ফেসটোৰ এরিয়া এইটো ফেসৰ এরিয়া চাওক ব্লু কালাৰ মই দি থৈছো ঠিক আছে এইটো ফেসৰ এরিয়া আৰু চাওক তলফালৰ যেটো এরিয়া হয় তলফালৰ ফেসটোৰ এরিয়া সমান হ'ব চাওক এই দুটা ফেস সমান হয় আৰু এই দুটাৰ এরিয়া সমান হ'ব ঠিক তেনেদৰে এই দুটা ফেস চাওক এইটো ফেস আৰু এইটো ফেস ঠিক আছে এই দুটা ফেসৰ এরিয়া সমান হ'ব আকৌ এই দুটা ফেসৰ এরিয়া সমান হ'ব ঠিক আছে এই দুটা ফেসৰ এরিয়া সমান হ'ব ঠিক আছে সো চাওক আমাৰ আয়তীয় ঘনকটো এনেকুৱা শেপৰ আছিল ঠিক আছে সো আয়তীয় ঘনক কেনেকুৱা শেপৰ আছিল আমি সাইড কেটা গিলম এইটো হল লেন্থ ঠিক আছে এই লেন্থটো আমি এল লম ঠিক আছে এইটো লম আমি কি এইফালৰ এইটো লম আমি বি আৰু এইখিনি হল হাইট এইটো লম আমি এইচ ঠিক আছে চাওক এতিয়া আপুনি ঘনকত চাওক এইটো আছিল আমাৰ ঘনক ঠিক আছে এইটো লম আমি সাপোজ এইটো লম আমি এল ঠিক আছে এইটো যদি আমি এল লও চাওক এইটো আৰু এইটো সমান হয় ঠিক আছে
এইটো আমাৰ কি হ'ব L হ'ব আকৌ চাওক এইটো এইটোৰ সমান হয় গতিকে এইটো কি হ'ব L হ'ব এইটো L হ'ব ঠিক আছে ঠিক তেনেকৈ এইটো L হ'ব আৰু এইটো L হ'ব ঠিক আছে ঠিক আছে এতিয়া চাওক আমি কি লৈছিলো নেক্সট আমি এইটো কি লৈছিলো B লৈছিলো ঠিক আছে গতিকে এইটো B হ'ব এইটো আমাৰ কি হ'ব B হ'ব এইটো B এইটো B এইটো B এইটো B হ'ব ঠিক আছে ঠিক তেনেদৰে আমি কি লৈছিলো এইটো কি লৈছিলো আমি H লৈছিলো ঠিক আছে সো এইটো H হ'ব ইফালৰ এইটো সাইডটো কি হ'ব আমাৰ H হ'ব ঠিক আছে বুজি পাইছে সো এটা বস্তু ভালদৰে তে লক্ষ্য কৰক কি পালো আমি যেটো আমি ইয়েলো ফেজ পাইছিলো ঠিক আছে ইয়েলো ফেজ যেটো আছিল হেতুত কি আছিল L টো আছিল লেন্থ আৰু এইটো সাইড যেটো আছে ঠিক আছে এইটো সাইডটো চাওক H আছিল গতিকে এইটোক যদি আমি আয়ত হিচাপে বা ৰেক্টেঙ্গল হিচাপে ভাবো তেতিয়া হলে কি হ'ব এইটোৰ লেন্থটো হয় L আৰু এইটোৰ কি হয় চাওক এইটোৰ যেটো ব্ৰেথ হয় হেতু কি হয় H হয় ঠিক আছে আৰু এইটোৰ ক্ষেত্ৰত চাওক এইটোৰ ক্ষেত্ৰত আমি কি পাইছিলো এইটোৰ ক্ষেত্ৰত আমি পাইছিলো এইটোৰ length to হয় b সমান ঠিক আছে length to হয় b এটো আয়তৰ এটো ৰেক্টেঙ্গুলাৰ length to হল b আৰু যেটো এটোৰ breadth to হল h ঠিক আছে আকৌ যেটো আমি ব্লু কালাৰৰ ফেস পাইছিলো ঠিক আছে ব্লু কালাৰৰ ফেস এটো সব ব্লু কালাৰৰ যেটো ফেস পাইছিলো হেতু length to হল l আৰু breadth to হল b ঠিক আছে গতিকে এই ছয়টা ফেস এতে আমি কি কৰিম বেলেগ বেলেগ কৰিম এতে আমি আয়তীয় ঘনকটোক ভাঙি দিও গতিকে আমাৰ কি আছিল এনেকুৱা ফেস আছিল আমাৰ দুটা গতিকে এইটোৰ এৰিয়া ইনটু আমি কি কৰিম 2 কৰিম ঠিক আছে চাওক এইটোৰ এৰিয়া কি হ'ব এইটো ৰেক্টেঙ্গুলাৰ হল ঠিক আছে ৰেক্টেঙ্গুলাৰ এৰিয়া কি হয় L ইনটু B অৰ্থাৎ লেন্থ ইনটু ব্ৰেথ এইটোৰ লেন্থ চাওক কি আছে এইটোৰ লেন্থ আছে L সো 2 ইনটু কি কৰিম আমি লেন্থ এটো হল L আৰু এটো হল ব্ৰেথ হল B L ইনটু B অৰ্থাৎ LB ঠিক আছে গতিকে এটা আমি ডাইৰেক্টলি লিখিব পাৰো 2LB ঠিক আছে এনেকুৱা ফেসো দুটা আছিল গতিকে এইটোৰ এৰিয়াৰ লগত আমি 2 ইনটু কৰিম ঠিক আছে চাওক এইটোৰ এৰিয়া কিমান হ'ব এতিয়া এইটোৰ লেন্থ কি আছে L ঠিক আছে L আৰু এইটোৰ ব্ৰেথ কি আছে চাওক এইটোৰ কি আছে প্ৰস্থটো কি আছে H আছে সো আমি H ইনটু কৰিম ঠিক আছে ঠিক তেনেদৰে এইটোৰ চাওক কি হয় এইটোৰ লেন্থ কি আছে এটো আগতে 2 ৰে মাল্টিপ্লাই কৰি লও ঠিক আছে চাওক এইটোৰ লেন্থটো কি আছে B আছে ঠিক আছে সো 2 ইনটু কি B ঠিক আছে আৰু ব্ৰেথ অৰ্থাৎ প্ৰস্থ কিমান আছে H আছে ঠিক আছে সো H ঠিক আছে সো এতিয়া চাওক এতিয়া টোটাল এই টোটাল কিউবয়েড টুৰ কি হ'ব কিউবয়েড টুৰ সারফেস এরিয়া কিমান হ'ব এই কিটা প্লাস কৰিলে যিমান হ'ব হিমান হ'ব সো কি হ'ব টোটাল টু কিমান হ'ব চাওক টোটাল সারফেস এরিয়া ঠিক আছে শর্ট ফর্মত আমি কি লিখিম নেক্সট টাইমৰ পৰা আমি TS লিখিম টোটাল সারফেস এরিয়া টুক নেক্সট টাইমৰ পৰা আমি TS বুলি লিখিম ঠিক আছে সো আমাৰ টোটাল সারফেস এরিয়া টু কিমান হ'ব চাওক 2LB plus 2LH plus 2BH ঠিক আছে সো এইটোৰ পৰা এই কেটাৰ পৰা চাওক 2 এটা কমন আহি আছে 2 এটা কমন লগ কি আহিব ব্ৰেকেটত LB plus LH plus BH এই কেটা অলপ সজাই লিখিলে কি হ'ব চাওক 2LB plus BH plus HCl
গতিকে চাওক আমি কি পালো আয়তীয় ঘনক বা কিউবয়েডৰ টোটাল সারফেস এরিয়া অর্থাৎ মুঠ পৃষ্ঠকালি টোটাল সারফেস এরিয়া কিমান পালো আমি চাওক 2 হোল ইনটু LB প্লাস BH প্লাস HL ঠিক আছে সো এতিয়া যদি আমি চাৰি বেৰৰ কালি উলিয়াব লাগে অৰ্থাৎ চাৰিটা ওয়ালৰ সারফেস এরিয়া উলিয়াব লাগে হেতু সময়ত আমি কি কৰিম চাওক আমি কি কৰিম ফ্লোৰৰ এরিয়া আৰু কি কৰিম সিলিংৰ এরিয়াটো আমি কি কৰিম বাদ দিম ঠিক আছে সো ফ্লোৰৰ লেন্থ আৰু ব্ৰেডটো কি আছিল ফ্লোৰৰ লেন্থটো L আছিল ঠিক আছে এটো আছিল ফ্লোৰৰ আৰু সিলিংটো এটোৰ সমান হ'ব ফ্লোৰ আৰু সিলিং সমান হয় ঠিক আছে সো আমি এটুক টোটাল সারফেস এরিয়াৰ পৰা বাদ দিম অৰ্থাৎ আমি কি কৰিম এই দুটা বস্তু প্লাস কৰিম ঠিক আছে সো এই দুটা বস্তু প্লাস কৰিলে কি হ'ব এটো হল চাৰিটা ওয়ালৰ কালি এটো কি সি আছে বুলি লিখিম ঠিক আছে সি আছে এটো কিমান হ'ব সক 2 এই দুটাৰ পৰা আমি কি কৰিম 2 কমন লম সো 2 কমন ললে কি হ'ব সোৱা LH প্লাস BH ঠিক আছে LH প্লাস BH এটো বস্তু আমি বাদ দিম ঠিক আছে এতিয়া সাপোজ আমাক লাগে তিনিটা বেৰৰ কালি অৰ্থাৎ তিনিটা ওয়ালৰ সারফেস এরিয়া ঠিক আছে হেতু সময়ত কি থাকিব আমাক মেনশন থাকিব কি আমি লেন্থ সাইডৰ এটা ওয়াল নলও নে ব্ৰেড সাইডৰ এটা ওয়াল আমি নলও হেতু বস্তু উল্লেখ থাকিব ঠিক আছে হেতু সময়ত আমি কি কৰিব লাগিব যদি আমাৰ লেন্থ সাইডৰ দুটা ওয়াল আমি লৈ আছো তেতিয়া হলে 2 ইনটু LH লম ঠিক আছে আৰু যদি ব্ৰেড সাইডৰ সাপোজ এটা ওয়াল লৈ আছো এটা নলও তেতিয়া হলে অনলি আমি BH টু লম 2 টু নলও ঠিক আছে সো এইবিলাক বস্তু আপোনালোকে এনেকৈ ভাঙি কেনে ঘনকটো বুজাই দিছো আপোনালোকে এতিয়া মনত ৰখাত সুবিধা হ'ব আৰু কোনটো কি লব লাগিব এতিয়া আপোনালোকে ভালদৰে হেতু মতে ইউজ কৰিব ঠিক আছে জাস্ট এই ফৰ্মুলা কিটা ডাইৰেক্ট মেমোৰাইজ কৰি নলব কনসেপ্টটো বুজি লব আপোনালোকে নিজে উলিয়াব পাৰিব ফৰ্মুলাটো সো আমাৰ কি হল আয়তীয় ঘনক বা কিউবয়েডৰ লগত ৰিলেটেড সারফেস এৰিয়াৰ ফৰ্মুলাখিনি আমাৰ হৈ গল এতিয়া আমি কি উলাম আয়তন বা ভলিউম উলাম ঠিক আছে আয়তন বা ভলিউম আপুনি কেনেকৈ উলাব এটো চাওক আয়তীয় ঘনক হয় ঠিক আছে এটো হল আয়তীয় ঘনক সো আয়তীয় ঘনকৰ ভলিউম কেতে হ'ব ভলিউম হ'বলৈ হলে কি হ'ব লাগিব তিনিটা ডাইমেনশন আমি কি কৰিব লাগিব মাল্টিপ্লাই কৰিব লাগিব তিনিটা ডাইমেনশনৰ পূৰণফল ঠিক আছে তিনিটা ডাইমেনশনৰ পূৰণফল উলালে কি হয় আয়তন উলায় আৰু কালি বা এৰিয়া যেতিয়া থাকিব এৰিয়াত অনলি দুটা ডাইমেনশন হে আপোনাৰ পূৰণ হৈ থাকিব ঠিক আছে ইয়াত চাওক এটো টোটাল সারফেস এৰিয়া কি হৈছে আমাৰ দুটা বস্তু মাল্টিপ্লাই হৈ কেনে কি হৈছে প্লাস হৈছে প্লাস হ'ব পাৰিব কিন্তু যেতিয়া এৰিয়া থাকিব এৰিয়াত অনলি দুটা ডাইমেনশন হে পূৰণ হৈ থাকিব পাৰিব ঠিক আছে দুটা ডাইমেনশনৰ মাল্টিপ্লিকেশন হৈ থাকিব পাৰিব ঠিক আছে ইয়াত চাওক LH দুটা ডাইমেনশন পূৰণ হৈ আছে বা যিকোনো আপুনি এৰিয়া চাব ঠিক আছে এটো চাওক স্কয়াৰৰ এৰিয়া চাওক L স্কয়াৰ মানে L * L ঠিক আছে দুটা বস্তু পূৰণ হৈ থাকিব যেতিয়া তাৰ মানে যিকোনো বস্তুৰ এৰিয়া আহিব তেতিয়া দুটা বস্তু পূৰণ হৈ থাকিব পাৰিব কিন্তু ভলিউম আহিলে কি হ'ব আমাৰ তিনিটা ডাইমেনশন আমি কি কৰিব লাগিব পূৰণ কৰিব লাগিব ইয়াত চাওক তিনিটা ডাইমেনশন কি আছে এটো হল কি লেন্থ এটো হল কি ব্ৰেড আৰু এটো হল কি হাইট সো এই তিনিটা ডাইমেনশন যদি আমি পূৰণ কৰি দিম তেতিয়া কি ওলাই যাব আমাৰ তেতিয়া কি ওলাই যাব আমাৰ ভলিউমটো ওলাই যাব ঠিক আছে এটো হল কি ভলিউম সো ভলিউমৰ ফৰ্মুলাটো আমি কি পালো LBH সো আপোনালোকে ভলিউম আৰু সারফেস এৰিয়াৰ মাজৰ পাৰ্থক্যটো কেনেকৈ বুজি পাব চাওক সারফেস এৰিয়া মানে কি আমি সেই ছয়টা ফেসত সাপোজ আমি লেমিনেশন কৰিম বা সাপোজ আমি পেপাৰেৰে মেৰিয়াম ঠিক আছে সেই ছয়টা সারফেস মেৰিয়াবলৈ আমাক কিমান পেপাৰ লাগিব সেই পেপাৰখিনিৰ টোটাল এৰিয়া ঠিক আছে কিন্তু যেতিয়া ভলিউম বুলি ক'ব বা আয়তন বুলি ক'ব তেতিয়া তাৰ মানে কি হেতু পাত্ৰত বা তেনেকুৱা সাইজৰ পাত্ৰত কিমানখিনি পৰিমাণৰ পানী তাতে ধৰিব বা কিমান বস্তু আমি থব পাৰিম হেতুৰ ভলিউম কিমান তাৰ মানে কিমান স্পেস কভাৰ কৰি আছে ঠিক আছে স্পেসত থাকিব ত্ৰিমাত্ৰিক হয় ঠিক আছে 3 ডাইমেনশনাল হয় সো স্পেসত এনেকৈ কভাৰ কৰি থাকিব ঠিক আছে সো ভলিউম আৰু সারফেস এৰিয়াটো বেলেগ এতিয়া চাওক কিউবৰ ক্ষেত্ৰত কি হ'ব কিউবৰ ক্ষেত্ৰত এই 6টা ফেজ যে আছিল আয়তীয় ঘনকৰ ক্ষেত্ৰত কি আছিল 6টা ফেজৰ দুটা সমান হৈ আছিল বা 4টাও সমান হ'ব পাৰে ঠিক আছে 4টাও সমান হ'ব পাৰে ঠিক আছে কিন্তু ঘনকৰ ক্ষেত্ৰত কি হ'ব ঘনকৰ ক্ষেত্ৰত আমাৰ বা কিউবৰ ক্ষেত্ৰত কি হ'ব 6টা ফেজ আমাৰ কি হ'ব সমান হ'ব ঠিক আছে অৰ্থাৎ এইটো ফেজৰ সমান হ'ব এইটো ফেজৰ সমান হ'ব ঠিক আছে সো আমি যেতিয়া ঘনক লম কিউব লম তেতিয়া কি হ'ব চাওক সো আমি যেতিয়া কিউব লম তেতিয়া কি হ'ব চাওক এই কেটা ফেজ যে আছিল 6টা ফেজ সমান হ'ব এইটো 6টা ফেজ সমান হ'ব সো আয়তীয় ঘনকৰ ক্ষেত্ৰত এটো আমি কি লৈছিলো L লৈছিলো সো এটো L হ'ব ঠিক আছে
যেটো আমি ব্ৰেথ লৈছিলো ইয়াত চাওক এল বি সব কেটা ফেজ সমান হয় সো এইটো কি হ'ব সমান হ'ব এল হ'ব ঠিক আছে আকৌ এই হাইটটো কি হ'ব হাইটটো এল আৰু এই সমান হ'ব সো হাইটটো এল হ'ব ঠিক আছে সো সারফেস এরিয়াটো কি হ'ব চাওক এটা সারফেসৰ এৰিয়াটো আগতে চাওক এটা সারফেসৰ লেন্থ আৰু ব্ৰেথ কিমান আছে এটা সারফেসৰ চাওক লেন্থ আৰু ব্ৰেথটো হয় এল আৰু ব্ৰেথটো হয় এল অৰ্থাৎ কি হ'ব এল স্কয়াৰ হ'ব ঠিক আছে এটা সাইডৰ সো এটা সাইডৰ এটা ফেসৰ যদি এরিয়া এল স্কয়াৰ হয় ঠিক তেনেকুৱা ছয়টা ফেস আছে ঠিক আছে ছয়টা ফেসৰ এরিয়া কি হ'ব 6 এল স্কয়াৰ ঠিক আছে সো কিউবৰ ক্ষেত্ৰত টোটাল সারফেস এরিয়াটো কি হ'ব টিএসএ হ'ব আমাৰ 6 এল স্কয়াৰ ঠিক আছে আৰু চাৰিটা বেৰৰ কালি কি হ'ব চাৰিটা ওয়ালৰ কালি ঠিক আছে চাৰিটা ওয়ালৰ এৰিয়া কি হ'ব 4 এল স্কয়াৰ ঠিক আছে সো এটো কি হ'ব 4 এল স্কয়াৰ ঠিক আছে আৰু চাওক এই ঘনকটোৰ এতিয়া ভলিউম কিমান হ'ব এল তিনিটা ডাইমেনশনৰ পূৰণফল গতিকে এইটো ডাইমেনশনত কি আছে এল এইটো ডাইমেনশনত এল এইটো ডাইমেনশনত এল আছে অৰ্থাৎ কি হ'ব এল ইনটু এল ইনটু এল অৰ্থাৎ এল কিউব ঠিক আছে সো কিউবৰ ভলিউমটো কিমান পাম আমি এল কিউব ঠিক আছে সো যেতিয়া আপোনালোকে কিউবৰ সারফেস এরিয়া ওলাব তেতিয়া আপোনালোকে কি ভাবিব কিউবৰ 6টা ফেস সমান হয় গতিকে যদি আমি এটা ফেসৰ এরিয়া পাই যাও আমি 6 ৰে পূৰণ কৰি দিলে আটাইকেইটা ফেসৰ সারফেস এরিয়া ওলাই যাব ঠিক আছে সো এটা ফেসৰ এরিয়া কিমান হয় আমাৰ এল ইনটু এল এল স্কয়াৰ গতিকে 6টা ফেসৰ এরিয়া কিমান হ'ব 6 এল স্কয়াৰ আৰু তিনিটা ডাইমেনশনৰ পূৰণফলটো হল ভলিউম গতিকে এল ইনটু এল ইনটু এল ঠিক আছে এল ইনটু এল ইনটু এল কিমান হল এল কিউব এতিয়া আমি আলোচনা কৰো চুঙা বা বেলন অৰ্থাৎ সিলিন্ডাৰৰ সারফেস এরিয়া কার্ভ সারফেস এরিয়া আৰু ভলিউমৰ ফৰ্মুলাখিনি কি হয় আৰু এইখিনি কোৰ পৰা আহিল ঠিক আছে আহক আমি আলোচনা কৰো চাওক এইটো হল সিলিন্ডাৰ বা চুঙা ঠিক আছে সো সিলিন্ডাৰ বা চুঙাৰ যেতিয়া আমি টোটাল সারফেস এরিয়াটো উলাম তেতিয়া আমি কি উলাব লাগিব এই কার্ভ সারফেস কিনিৰ এরিয়া উলাব লাগিব ঠিক আছে কার্ভ সারফেস কিনিৰ হৈ গল পাছত কি কৰিব লাগিব আমি এইটো ফেসৰ এরিয়া উলাব লাগিব ঠিক আছে এই সার্কেলটোৰ এরিয়া ঠিক আছে নেক্সট কি কৰিব লাগিব আৰু এই সার্কেলটোৰ এরিয়া উলাই কিনে আমি কি কৰিম প্লাস কৰিম সো চুঙাৰ ক্ষেত্ৰত বা সিলিন্ডাৰ এটাৰ ক্ষেত্ৰত কি বস্তু আমাক দিয়া থাকিব চাওক এইটো কি সিলিন্ডাৰৰ হাইট হয় ঠিক আছে এইটো সিলিন্ডাৰৰ হাইট হয় অৰ্থাৎ ইয়াৰ পৰা এইখিনি হল হাইট এইখিনিক আমি কি ধৰিম এইচ ধৰিম ঠিক আছে এইখিনি হল হাইট এটুক আমি ধৰিছো এইচ ঠিক আছে ইয়াৰ পৰা এইখিনি লৈকে এইচ আৰু যেটো তলফালে যেটো সার্কেল আছে এই সার্কেলটোৰ ৰেডিয়াস হল কি r ঠিক আছে সার্কেলটোৰ ৰেডিয়াস ইয়াৰ পৰা এই সেন্টাৰৰ পৰা এইখিনি লৈকে ঠিক আছে এইখিনি লৈকে কিমান হয় r হয় ৰেডিয়াস r হয় ঠিক আছে গতিকে আমি কি কৰিম এই সিলিন্ডাৰৰ টোটাল সারফেস এরিয়া উলাবলৈ পাৰ্টখিনি অৰ্থাৎ ওপৰৰ আৰু তলৰ সার্কেল দুটা উলাই বৰ্ডত লগাই লও পাছত কি কৰিম আমি এই কার্ভ সারফেসখিনি উলাই আমি বৰ্ডত লগাম প্ৰথমতে আমি কি কৰো ওপৰৰ পাৰ্টটো খুলি কেনে বৰ্ডত ইয়াত লগাই লও ঠিক তেনেকৈ আমি কি কৰিম তলৰ এই সার্কেলটো উলাই কেনে আমি ইয়াত এনেকৈ লগাই ললো সো এনেকৈ যেতিয়া আমি দুটা কি কৰিম সার্কেল উলাই কেনে ইয়াত লগাই লম তেতিয়া আমাৰ হাতত কি থাকি যাব এইটো বস্তু আমাৰ হাতত থাকি যাব সব ইফালে দি মইচোন দেখা পাই না আমি ইধাৰ সে দেখতা হু আৰু সিলিন্ডাৰৰ যেতিয়া এই কার্ভড অংশখিনি আমি কি কৰিম এনেকৈ খুলি দিম চাওক এনেকৈ খুলি দিলো তেতিয়া এইটো কি সাইজৰ হৈ গল এটো ৰেক্টেঙ্গুলাৰ শেপৰ হৈ গল ঠিক আছে এতিয়া এটো ৰেক্টেঙ্গুলাৰ শেপ হল আৰু ৰেক্টেঙ্গুলাৰ শেপৰ চাওক আমি যে চুঙাটোৰ হাইট লৈছিলো এই হাইটটো কি পালো আমি অৰ্থাৎ এই ৰেক্টেঙ্গুলাৰ ব্ৰেডটো কি পালো আমি h পালো ঠিক আছে আৰু এই ৰেক্টেঙ্গুলাৰ লেন্থটো কিমান হ'ব চাওক এইটো হল ৰেক্টেঙ্গুল আগতে কি আছিল সার্কেল আছিল এটো চাওক সার্কেল আছিল সো সার্কুলার এইখিনি অংশ ঠিক আছে ইয়াৰ লেন্থটো এইটো লেন্থ আৰু সার্কুলার কি হ'ব আমাৰ চাওক এইটো সার্কুলার কি হয় পেৰিমিটাৰ বা কি হয় সার্কামফারেন্স ঠিক আছে পৰিধি বুলি কয় অসমীয়াত ঠিক আছে সো এটো আগতে সার্কুল আছিল সার্কুলার পৰা ৰেক্টেঙ্গুল বনালো কিন্তু এইখিনি কি হয় এইখিনি সার্কুলার পেৰিমিটাৰ বা সার্কামফারেন্সৰ সমানে ৰৈ গল ঠিক আছে সো সার্কুলার পেৰিমিটাৰ বা সার্কামফারেন্স কিমান হয় সার্কুলার এটো সব পেরিমিটাৰৰ ফর্মুলাটো ইয়াত লিখি থৈ দিছিলো 2 পাই r ঠিক আছে সো এই লেন্থটো আমাৰ কি হ'ব 2 পাই r হ'ব ঠিক আছে কিয়নো এটো সার্কেলটো কি আছিল r বেখাৰ দৰ আছিল r ৰেডিয়াসৰ আছিল সো এই লেন্থটো আমাৰ কি হ'ব 2 পাই r ঠিক আছে সো এটো আমি ইয়াত আঠাৰে লগাই লও সো আমি যেতে সিলিন্ডাৰটো পুৰা ভাঙি দিলু কি পাই গলো দুটা সার্কেল পাই গলো আৰু এটা কি পাই গলো ৰেক্টেঙ্গুল পাই গলো এতিয়া আমি এইটো সিলিন্ডাৰৰ টোটাল সারফেস এৰিয়াটো আৰামসে উলিয়াব পাৰো কিয়নো আমি কি কৰিম এই
সার্কেলটোৰ এৰিয়া লম চাওক এই সার্কেলটোৰ এৰিয়া কিমান হ'ব চাওক সার্কুলার এৰিয়া কি হয় পাই r স্কয়ার ইয়াত কি আছে r2 কি হয় ওপৰটোৰ যেহেতু ৰেডিয়াস r আছিল তলৰটোৰ ৰেডিয়াসও কিমান হ'ব r এ হ'ব ঠিক আছে সো r ব্যাসাৰ্ধ অৰ্থাৎ r ৰেডিয়াসৰ ভিতৰ কি হয় এৰিয়া কি হয় পাই r স্কয়ার ঠিক আছে সো এটোৰ এৰিয়া আমি কিমান পালো পাই r স্কয়ার এটোৰ এৰিয়া হৈ গল ঠিক আছে আকৌ এইটোৰ এৰিয়া কিমান হ'ব সেম পাই r স্কয়ার ঠিক আছে আৰু এই ৰেক্টেঙ্গলটোৰ এৰিয়া কি হ'ব ৰেক্টেঙ্গলৰ এৰিয়াৰ ফৰ্মুলা কি হয় লেন্থ ইনটু ব্ৰেড দিক পূৰণ প্ৰস্থ ইয়াৰ দিকটো আমি কিমান পালো লেন্থটো কিমান পাইছো 2 পাই r সো ইকুৱেল টু কি হ'ব আমাৰ 2 পাই r আৰু b ঠাইত ইয়াত কি আছে চাওক h আছে ঠিক আছে সো 2 পাই r h ঠিক আছে সো এইখিনি কি হল কি কার্ভ সারফেস এরিয়া যিখিনি আমাৰ কার্ভ আছিল সেইখিনি খোলাৰ পাছতে আমি এনেকুৱা ৰেক্টেঙ্গল পাইছো ঠিক আছে সো এই কার্ভ সারফেস এরিয়াটো কি হয় 2 পাই r h ঠিক আছে সো আমি কি লিখিম সিলিন্ডাৰৰ c আছে কার্ভ সারফেস এরিয়াটো আমি কিমান পালো 2 পাই r h ঠিক আছে আকৌ চাওক এতিয়া টোটাল সারফেস এরিয়া কিমান হ'ব এই তিনিটাক আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব ঠিক আছে সো কি হ'ব চাওক এইটো আগতে লিখি দিছো 2 পাই r h প্লাস কি হ'ব পাই r স্কয়ার এটো ভিতৰ কালি প্লাস পাই r স্কয়ার এটো ভিতৰ কালি পাই r স্কয়ার সো এটো কিমান হ'ব 2 পাই r h প্লাস দুটা পাই r স্কয়ার হল হয়নে এটো পাই r স্কয়ার 2 পাই r স্কয়ার এতিয়া চাওক এটোৰ পৰা 2 পাই r এটা কমন আহি আছে 2 পাই r এটা কমন লগ কি হল ইয়াৰ পৰা কি ৰৈ গল h ৰৈ গল আৰু ইয়াৰ পৰা কি ৰৈ গল এটা r ৰৈ গল ঠিক আছে সো ফৰ্মুলাটো আমি এনেকৈ লিখিম 2 পাই r হোল ইনটু r প্লাস h ঠিক আছে সো কি পালো আমি ফৰ্মুলাটো ইয়াত লিখি দিছো টোটাল সারফেস এরিয়া ইজ ইকুয়াল টু 2 পাই r হোল ইনটু r প্লাস h ঠিক আছে সো আমি কি পাই গলো সিলিন্ডার এটাৰ কি পাই গলো টোটাল সারফেস এরিয়া আৰু কার্ভ সারফেস এরিয়া তো পাই গলো এতিয়া আমি সিলিন্ডাৰটোৰ ভলিউম উলিয়াম ঠিক আছে এতিয়া ভলিউম উলিয়াবলৈ আমি কি কৰিব লাগে ঠিক আছে ভালদৰে এটা বস্তু লক্ষ্য কৰক যেতিয়া আমি আয়তীয় ঘনকৰ ভলিউম উলাইছিলো কি কৰিছিল আমি সব ভালকৈ লক্ষ্য কৰিব এটো বস্তু ঠিক আছে এটো আছিল আমাৰ আয়তীয় ঘনক আমি কি কৰিছিল তিনিটা ডাইমেনশন আমি কি কৰিছিল মাল্টিপ্লাই কৰিছিল এটো l b আৰু h ঠিক আছে সো আমাৰ আয়তীয় ঘনকৰ ফৰ্মুলাটো কি আছিল l * b * h by l b h ঠিক আছে সো আমি ভালকৈ এটা বস্তু লক্ষ্য কৰক এই lb টো কি হয় তলৰ অংশটোৰ কালি অৰ্থাৎ ফ্লোৰৰ এৰিয়া ঠিক আছে ফ্লোৰৰ এৰিয়াৰ লগত যদি আমি হাইটটো মাল্টিপ্লাই কৰি দিছিলো এটো সব h টো হল কি হাইটটো যেতিয়া আমি মাল্টিপ্লাই কৰি দিছিলো কি পাই গৈছিলো আমি ভলিউম পাই গৈছিলো ঠিক আছে ঠিক তেনেদৰে আমি চুঙাৰ ক্ষেত্ৰত হেতু কৰিম আমি কি কৰিম এই ফ্লোৰ অৰ্থাৎ তলৰ বস্তুখিনিৰ এৰিয়াৰ লগত আমি কি কৰিম হাইটটো মাল্টিপ্লাই কৰি দিম ঠিক আছে এতিয়া তলৰ অংশখিনিৰ এৰিয়া কিমান হয় তলত কি আছে এটা সার্কেল আছে ঠিক আছে এটা সার্কেল আছে সো সার্কেলটোৰ এৰিয়া কিমান হয় পাই r স্কয়ার এটোৰ লগত কি পূৰণ কৰি দিম আমি হাইটটো পূৰণ কৰি দিম এইটো হাইটটো আমি সব পূৰণ কৰি দিলো সো এইটো হল কি আমাৰ সিলিন্ডাৰৰ ভলিউম বুজি পাইছে পাই r স্কয়ার h যদি আপোনালোকে পৰীক্ষাত পাহৰিও যায় কি আছিল সিলিন্ডাৰৰ ভলিউম আপোনালোকে জাস্ট এটা বস্তু মন কৰিব কি তলৰ অংশখিনিৰ যদি আমি এৰিয়া লও ঠিক আছে তলত কি আছে এটা সার্কেল আছে সার্কুলার এরিয়া পাই r স্কয়ার আৰু কি হাইটটো দি মাল্টিপ্লাই কৰি দিব লাগে হাইটটো দি মাল্টিপ্লাই কৰি দিয়ক কি হল পাই r স্কয়ার h পৰীক্ষাত পাহৰি গলো কোনো প্ৰবলেম নাই ফৰ্মুলা কেতিয়া আপোনালোকে কি এতিয়া আপোনালোকে ডেৰাইভ কৰিব পৰা হল ঠিক আছে সো সিলিন্ডাৰৰ আয়তন বা ভলিউম কি হল পাই r স্কয়ার h ঠিক আছে সেই কাৰণে মই কৈছিলো কি it is better to run after concept rather than running after memorizing formula ঠিক আছে आइला ये तो कैप है ये तो मैं पहनूंगा ओ सॉरी কি আছিল এবাৰ নেক্সট টার্মটো আছিল আমাৰ কি শঙ্কু এতিয়া আমি শঙ্কু অৰ্থাৎ কি কোণৰ কি কৰিম আমি সারফেস এরিয়া আৰু কি উলাম আমি ভলিউম উলাম ঠিক আছে সো এটো হল কোণ ঠিক আছে কোণটোৰ কি উলাম আমি সারফেস এরিয়া অর্থাৎ এই কার্ভ সারফেস কিনিৰ এরিয়া প্লাস টোটাল সারফেস এরিয়া মানে এই কার্ভ সারফেস প্লাস এই সার্কেলটোৰ এরিয়া ঠিক আছে
সো কোণৰ ক্ষেত্ৰত কি দিয়া থাকিব চাওক কোণৰ ক্ষেত্ৰত দিয়া থাকিব এই ইয়াৰ পৰা এইখিনি লেন্থ ঠিক আছে এইটো হল L ঠিক আছে এই কার্ভখিনি এইটো টপ পোরশনৰ পৰা এইখিনি লৈকে এই ব্যাখ্যা কৈ অহা লাইনটো কি হ'ব আমাৰ L হ'ব ঠিক আছে সো হাইটটো আমি কেনেকৈ মেজার কৰো পারপেন্ডিকুলারলি ঠিক আছে সো এই সার্কুলার সেন্টার লৈকে অর্থাৎ এই সার্কুলার সেন্টার লৈকে মাজেদি যদি এটা আমি কি সোমাই দিও কিবা সোমাই দিও যদি মাজেদি ঠিক আছে হেইটো লেন্থ কিমান হ'ব আমাৰ হেইটো হ'ব আমাৰ h ঠিক আছে হেইটো হ'ব আমাৰ হাইটটো পারপেন্ডিকুলারলি জোখা হয় ঠিক আছে সেন্টাৰৰ পৰা যদি পারপেন্ডিকুলারলি এটো জোখা হয় হেইটো লেন্থ হ'ব h আৰু এই সার্কেলটোৰ যেটো ৰেডিয়াস আছে সেই সার্কেলটোৰ ৰেডিয়াসটো কিমান হয় r হয় ঠিক আছে সো এই সার্কেলটোৰ ৰেডিয়াসটো আমি কি ধৰি ললো r ইয়াৰ পৰা এইখিনি r ধৰি ললো ঠিক আছে আৰু এই হেলনিয়া যেটো লেন্থ হয় এটো কি হয় l হয় ঠিক আছে সো এই কোণটোৰ আমি টোটাল সারফেস এরিয়া উলাবলৈ আমি কি কৰিম আগতে তলৰ এই সার্কেলটো আমি খুলি ইয়াত এনেকৈ লগাই দিলো সো এটো এনেকৈ লগাই দিলো এইখিনি কি r ঠিক আছে ব্যাসাৰ্ধখিনি কি r ৰেডিয়াস r ঠিক আছে সো এই কোণৰ বাকিখিনি এতে আমি উলিয়াম সো এইটো কোণ যদি আমি এনেকৈ সিধা কৰি দিও চাওক এটো কি আকৃতিৰ হল ঠিক আছে সো ভালকৈ এটা বস্তু লক্ষ্য কৰক কি আছিল আমাৰ এটো কোণ আছিল ঠিক আছে কোণ আছিল সো এইখিনি লেন্থ আছিল এইখিনি আছিল আমাৰ L ঠিক আছে কার্ভ লেন্থ খিনি আছিল আমাৰ L অৰ্থাৎ ইয়াৰ পৰা এইখিনি হ'ব আমাৰ কি L ঠিক আছে আৰু এটা বস্তু লক্ষ্য কৰক যেতে এটো এনেকৈ সার্কেল হৈ আছিল ঠিক আছে তলৰখিনি যেতে এনেকৈ সার্কেল হৈ আছিল এইখিনি হল কি সার্কুলার পেরিমিটার ঠিক আছে সার্কুলার সারকামফারেন্স ঠিক আছে বৃত্তৰ পৰিধি এইখিনি ঠিক আছে সো এই বৃত্তটো r ব্যাসাৰ্ধৰ আছিল ঠিক আছে এই বৃত্তটো কি আছিল r ব্যাসাৰ্ধৰ আছিল সো এইখিনি লেন্থ কিমান হ'ব এই টোটাল লেন্থ খিনি কিমান হ'ব ইয়াৰ পৰা এইখিনি কার্ভ লেন্থ খিনি কিমান হ'ব 2 পাই r হ'ব ঠিক আছে এই বৃত্তটোৰ কি আছিল এটো বৃত্তটোৰ পৰিধি আছিল সো এইটো যদি হেতু বৃত্তৰে কি হয় পার্ট হয় সো এই কার্ভ লেন্থ খিনি কি হ'ব 2 পাই r এইখিনি হ'ব আমাৰ এই কার্ভ লেন্থ খিনি হ'ব আমাৰ 2 পাই r ঠিক আছে আৰু ইয়াৰ পৰা এইখিনি কি হ'ব আমাৰ L হ'ব ইয়াৰ পৰা এইখিনি ঠিক আছে এইখিনি হ'ব আমাৰ L আৰু এই কার্ভ লেন্থ খিনি ঠিক আছে কার্ভ লেন্থ খিনি হ'ব আমাৰ কি 2 পাই r এছক আমি কেনেকৈ কোণৰ এই কার্ভ সারফেস খিনিৰ এৰিয়া উলাও আৰু টোটাল কোণটোৰ সারফেস এৰিয়াটো উলাও ঠিক আছে সো এতিয়া আমি কি কৰিম এই কার্ভ সারফেস এৰিয়া এইখিনি হল কি কার্ভ সারফেস আছিল এইখিনি এই কার্ভ সারফেস খিনি এৰিয়া উলাম আৰু কি কৰিম এই কার্ভ সারফেস এৰিয়াটোৰ লগত তলৰ সার্কেলটোৰ এৰিয়া প্লাস কৰি আমি কি কৰিম টোটাল সারফেস এৰিয়া উলাম ঠিক আছে সো সার্কেলটোৰ এৰিয়া কিমান হ'ব পাই r স্কয়ার হয়নে ঠিক আছে এতিয়া চাওক কার্ভ সারফেস এৰিয়াটো কিমান হ'ব ঠিক আছে তাৰ বাবে আমি কি কৰিম চাওক এই কার্ভ সারফেসটোক আমি কি কৰিম এনেকৈ কাটিম ঠিক আছে ভাবি লওক আমি এনেকৈ এটো কাটি আছো সো ভাবি লওক কি কৰিছো আমি এই টোটাল পার্টটোক আমি কি কৰিছো এটা ইয়েলো আৰু এটা ব্ল্যাক এটা ইয়েলো ব্ল্যাক এনেকৈ আমি কালার কৰিছো ঠিক আছে আৰু এইবিলাক পার্ট একদম সৰু সৰু কৰিছো মানে ইয়াত অলপ ডাঙৰ ডাঙৰ হৈছে ইয়েলো পার্টখিনি চাওক কিন্তু ভাবি লওক একদম সৰু সৰু কৰিছো মানে কি এই শেপটো যে এনেকৈ আছে এই শেপটো এক্স্যাক্টলি ট্রায়াঙ্গল হেন দেখা হৈছে ইয়াত কার্ভটো নোহোৱা হয় মানে ইমান সৰুকে কাটিছো কার্ভটো আৰু সিধাটো একে হেন হৈ গৈছে ঠিক আছে ভাবি লওক হেনেকৈ আমি কাটিছো কাটি আনি আমি কি কৰিলো কাটি আনি আমি কি কৰিম এই পার্টটো চাওক এইটো পার্ট ঠিক আছে এই ইয়েলো পার্টটো প্ৰথম ইয়েলো পার্ট যেটো আছে সেই ইয়েলো পার্টটো কাটি আনি আমি ইয়াত এনেকৈ বহাইছো ঠিক আছে ভাবি লওক আমি এনেকৈ কাটি আনি এনেকৈ বহাইছো ঠিক আছে সো এটো ভাবি লওক গ্ৰীনটো ইয়েলো ঠিক আছে এই কাটি আনি আমি এনেকৈ ইয়েলো পার্টটো আমি এনেকৈ বহালো ঠিক আছে নেক্সট আমি কি কৰিলো নেক্সট আমি এই ব্ল্যাক পার্টটো কাটি আনি এবাৰ এনেকৈ বহাম ঠিক আছে চাওক এবাৰ আমি উল্টাকে বহাম এই জুঙা মোডটো এইফালে ৰাখিম আৰু যেটো হেই আছিল অলপ ফ্ল্যাট আছিল সেইফালে ৰাখিম ওপৰ ফালে এনেকৈ বহাম ঠিক আছে নেক্সট আকো আমি ইয়েলো পার্টটো কাটি আনি এই ইয়েলো পার্টটো কাটি আনি আমি এনেকৈ বহালো এবাৰ জুঙা মোডটো ওপৰ ফালে ৰাখিম আৰু ইমান নহয় জুঙা মোডটো ওপৰ ফালে ৰাখিম আৰু এইটো মোৰ ইফালে ৰাখিম আকো ব্ল্যাক কাটি আনি আমি এনেকৈ বহালো ঠিক আছে এটা সময়ত কি হ'ব ভাবি চাওক এটো এটা সময়ত কি হ'ব এনেকৈ যেতে বহাই থাকিম এনেকৈ এটা ৰেক্টেঙ্গুলাৰ শেপ লব ঠিক আছে বুজি পাইছেনে আপোনালোকে ভালকৈ যেতে আমি এনেকৈ কাটি কাটি বহাই থাকিম এটো কি শেপ লব ৰেক্টেঙ্গুলাৰ শেপ লব ঠিক আছে সো
এই আমাৰ চাওক এই কাটি অনা এইটো লেন্থ ঠিক আছে এইটো লেন্থ ভালকৈ ভাবি চাওক এইটো লেন্থ ইয়াৰ পৰা এইখিনিৰ সমান হ'ব চাওক এইখিনি কাটি আনি যাব হৈছো এইখিনিৰ সমান হয় সো এইখিনি কিমান আছিল l আছিল ঠিক আছে সো এইটো আমি কিমান পালো l পালো ভালকৈ চাব অলপ মনোযোগেৰে ঠিক আছে নেক্সট চাওক নেক্সট আমি কি কৰিছো নেক্সট আমাৰ যে এই কাটি অনা এইখিনি অংশ এইখিনি ঠিক আছে এইখিনি অংশ অৰ্থাৎ এই ইয়েলো খিনিৰ সমান ঠিক আছে এইখিনি হল এইখিনিৰ সমান আকৌ এইখিনি কি এইখিনি হল এইখিনিৰ সমান আকৌ এইখিনি কি এইখিনি হল এইখিনিৰ সমান অৰ্থাৎ আমি কি কৰিছো আমাৰ যে ইয়াত কি আছিল এই টোটাল লেন্থ কাৰ্ভ লেন্থ টুৱাইস পায়াৰ আছিল টুৱাইস পায়াৰ সেই টুৱাইস পায়াৰটো আমাৰ কি হ'ব আধাখিনি তলফালে যাব আৰু আধাখিনি ওপৰফালে যাব হয় নে নহয় ঠিক আছে এই আধাখিনি চাওক আধাখিনি ওপৰফালে গৈ আছে আৰু আধাখিনি তলফালে গৈ আছে অৰ্থাৎ টুৱাইস পায়াৰৰ আধাখিনি আমাৰ ক'ত গল আধাখিনি আমাৰ তলফালে গল পাই আৰ ঠিক আছে পাই আৰ আমাৰ ক'ত আহিলে তলফালে আহিলে ঠিক আছে আৰু বাকি আধা পাই আৰ খিনি আমাৰ কোনফালে গল ওপৰফালে গল ঠিক আছে বুজি পালে আৰু এইটো ইয়াৰ পৰা এইখিনি লেন্থ কি হ'ব l হ'ব ঠিক আছে সো এইটো আমাৰ কি হল এটা ৰেক্টেঙ্গল হল ঠিক আছে এইটো শেপক আমি কিহত পৰিণত কৰিলো ৰেক্টেঙ্গুলাৰ শেপত অৰ্থাৎ আয়ত আকৃতিত পৰিণত কৰিলো এতিয়া এইটোৰ সাৰফেস এৰিয়া আৰু এইখিনিৰ সাৰফেস এৰিয়া একে হ'ব ঠিক আছে এইখিনিৰ কালি আৰু এইখিনিৰ কালি একে হ'ব সো এতিয়া আমি আয়তৰ কালি উলিয়াটো সহজ হয় সো আমি আয়তৰ কালিটো উলিয়াম আয়তৰ কালিটো কি হয় দিক পূৰণ প্ৰস্থ ইয়াত এটা সাইডৰ দিক চাওক পাই আৰ পূৰণ প্ৰস্থটো কি l সো পাই আৰ l এইটোৱে হল আমাৰ কি কার্ভ সারফেস এরিয়া ঠিক আছে সো আমার শঙ্কুর কার্ভ সারফেস এরিয়াটো কিমান হল CS এ আমি কিমান পালো পাই আর এল বুঝি পালে গতিকে আমি এই পাই আর এল টো পাই গলো ঠিক আছে কিন্তু প্রবলেমবোৰত কেতিয়াবা কি থাকে এই এল টো ডাইরেক্টলি দিয়া না থাকে আমাক কি দিয়া থাকিব এইচ আৰু আর দিয়া থাকিব ঠিক আছে এটো আছিল শঙ্কু ঠিক আছে আকৌ এবাৰ আঁকি লৈছো এটো শঙ্কু আছিল ঠিক আছে এইটো আমাৰ কি l2 দিয়া না থাকে ঠিক আছে কেতিয়াবা আমাক কি দিয়া থাকিব h আৰু r দিয়া থাকিব সো h আৰু r ৰ পৰা l2 কেনেকৈ উলিয়াব লাগে এইটো চাওক ঠিক আছে এইটো চাওক ভালকৈ এটা চাওক এই h যেটো আছিল হাইটটো যেটো আছিল হাইটটো কি হয় এই সার্কুলার ওপৰত এক্স্যাক্টলি কি হয় পারপেন্ডিকুলার হয় গতিকে এই ৰেডিয়াসৰ লগত এই হাইটৰ এংগলটো কিমান হ'ব 90 ডিগ্ৰী হ'ব ঠিক আছে সো এইটো হল কি এই ট্ৰায়াঙ্গলটো চাওক এই ট্রায়াঙ্গলটো ইয়াত আঁকিছো ঠিক আছে এটো হল হাইট এটো হল ৰেডিয়াস হাইট আৰু ৰেডিয়াসৰ মাজৰ এংগলটো 90 ডিগ্ৰী আৰু এটো কি l সো আমাক কি লাগে l2 লাগে ইন দা ফর্ম অফ h and r সো আমি কি কৰিম ইয়াত পাইথাগোৰাছৰ থিওৰামটো ইউজ কৰিম সো পাইথাগোৰাছৰ থিওৰামটো ইউজ কৰিলে কি হ'ব চাও ইয়াত l স্কয়ার = কি হ'ব h স্কয়ার + r স্কয়ার হয়নে সো আমি যদি l2 লিয়াব লাগে তেতে কি হ'ব ইফালে ৰুট এটা আহিব h স্কয়ার + r স্কয়ার বা এটুক আপুনি এনেকৈ লিখিব পাৰে √r স্কয়ার + h স্কয়ার একেই কথা ঠিক আছে সো l2 ক আমি এটো ফর্মুলাই চেঞ্জ কৰিম এতিয়া চাওক আমাৰ কার্ভ সারফেস এৰিয়াটো হৈ গল এতিয়া চাওক আমাৰ টোটাল সারফেস এৰিয়াটো কিমান হ'ব চাওক কার্ভ সারফেস এৰিয়াটো আমি কিমান পালো পাই r l ঠিক আছে প্লাস কি হ'ব এই সার্কেলটোৰ এৰিয়া কি হয় পাই r স্কয়ার এই দুটা কি কৰিব লাগিব আমি প্লাস কৰিব লাগিব ঠিক আছে সো এটো হ'ব কি টোটাল সারফেস এরিয়া এই দুটাৰ পৰা কি কমন আহে পাই আর কমন আহি আছে চাওক তাতে এর পাই আর টো কমন হলো কি ৰৈ গল l ৰৈ গল প্লাস ইয়াৰ পৰা কি ৰৈ গল r ৰৈ গল ঠিক আছে সো ফর্মুলাটো কি হল পাই r = r + l বা l + r একই কথা সো ইয়াত আমি লিখিম টোটাল সারফেস এরিয়া = পাই r হোল ইনটু r + l ঠিক আছে বুজি পালে সিলিন্ডাৰৰ ক্ষেত্ৰত কি আছিল টুৱাইস পাই r ইনটু r + h ইয়াত চাওক কি আছে পাই r ইনটু r + l ঠিক আছে এতিয়া চাওক আমাক নেক্সট কি লাগে আমাক নেক্সট লাগে এইটোৰ কি লাগে ভলিউম লাগে অৰ্থাৎ আয়তন লাগে ঠিক আছে এইটোৰ ভলিউম অৰ্থাৎ আয়তন আমি যদি এনেকৈ উলিয়াবলৈ যাও তেতিয়া হলে আমাক কি লাগিব আমি ইন্টিগ্ৰেশনৰ ইউজ কৰিব লাগিব হেতু ক্লাস 10 লেভেলত ইন্টিগ্ৰেশনটো নাই ঠিক আছে আপোনালোকৰ সিলেবাসত উল্লেখ কৰা আছে যে আপোনালোকক অনলি ক্লাস 10 লেভেললৈকে লাগিব সো এইটোৰ ফৰ্মুলা আমি কি কৰিম এটা বুদ্ধিৰ সহায়ত মনত ৰাখিম হেতু কি হয় চাওক এইটো সাপোজ কি হয় সাপোজ নহয় এটো হয় শঙ্কু হয় এটো এই শঙ্কুটোৰ কি আছে ৰেডিয়াস দিয়া থাকে ৰেডিয়াসটো আমি কি লৈছো সাপোজ r লৈছো ঠিক আছে আৰু এটোৰ হাইটটো লেন্থ নহয় লেন্থটো হল এটো ঠিক আছে আৰু হাইটটো কি পারপেন্ডিকুলার ডিসটেন্স ভিতৰে দি যেটো r লৈকে যেটো ডিসটেন্স হ'ব হেতু ঠিক আছে এই হাইটটো কি লৈছো আমি এটোৰ h লৈছো ঠিক আছে ৰেডিয়াস r আৰু হাইটটো h ঠিক তেনেদৰে আমি যদি কি লও সেম হাইট আৰু সেম ৰেডিয়াসৰ যদি এটা সিলিন্ডাৰ লও ঠিক আছে
সেম হাইট আৰু সেম ৰেডিয়াছৰ এটা সিলিন্ডাৰ লওঁ তেতিয়া কি হ'ব আমি এই শঙ্কুটোত যদি পানী ভৰাই হেতু সিলিন্ডাৰত ঢালি দিও ঠিক আছে শঙ্কুটোত পানী ভৰাই হেতু সিলিন্ডাৰত ঢালি আছো ঠিক আছে সো আমি যদি তিনবাৰ পানী ভৰাও এটো তিনিবাৰ পানী ভৰাই যদি সিলিন্ডাৰত ঢালি দিও তেতিয়া হে সিলিন্ডাৰটো ভৰ্তি হ'ব ঠিক আছে অৰ্থাৎ আমি কি পালো সিলিন্ডাৰটোৰ যেটো ভলিউম হ'ব হেইটোৰ 1/3 হয় আমাৰ কি শঙ্কুৰ ভলিউমটো শঙ্কু বা কোণৰ ভলিউমটো ঠিক আছে মানে তিনিবাৰ পানী ভৰালে কি হ'ব এটো তিনিবাৰ পানী ভৰাই যদি এটো ভৰাও এটো পূৰণ হ'ব ঠিক আছে সো আমি কি পালো 1/3 ভলিউম অফ কি সিলিন্ডার হয় কোনটো ঠিক আছে সেম ৰেডিয়াস আৰু সেম হাইট লব লাগিব ৰেডিয়াস আৰু হাইটটো যদি সেম লও তেতিয়া হে ঠিক আছে সো এটো ফৰ্মুলা আপোনালোকে এনেকৈ মনত ৰাখিব পাৰে নেক্সট আহক আমি আলোচনা কৰো স্পেয়াৰ অৰ্থাৎ গোলক নেক্সট টু কি হল আমাৰ নেক্সট টু হল আমাৰ স্পেয়াৰ অৰ্থাৎ গোলক ঠিক আছে এটো হল কি গোলক ঠিক আছে গোলক আৰু সাৰ্কুলাৰ মাজত পাৰ্থক্য আছে সাৰ্কুলটো কি হয় সাৰ্কুলটো ফ্ল্যাট হয় ফ্ল্যাট ঠিক আছে এটো সাৰ্কুল হয় এটো ফ্ল্যাট হয় ঠিক আছে আৰু এটো হল স্পেয়াৰ স্পেয়াৰটো 3 ডাইমেনশনাল হয় ঠিক আছে এটো ঠিক আছে সো সার্কুলার কি থাকিব রেডিয়াস থাকিব এইটোৰ কি ভিতৰৰ পৰা ৰেডিয়াসটো থাকিব এটো ৰেডিয়াস আমি দেখুৱাব নোৱাৰো কিন্তু এইটোৰ ৰেডিয়াসটো কি ভিতৰৰ পৰা কি হ'ব এই ওপৰলৈকে হেতু ৰেডিয়াসটো কি হয় সাপোজ এটো ৰেডিয়াসটো r হয় ঠিক আছে সো এইটোৰ আমাক কি লাগে এতিয়া সারফেস এরিয়া এইটোৰ তো আৰু কার সারফেস এরিয়া আৰু টোটাল সারফেস এরিয়া বেলেগ বেলেগ হ'ব নোৱাৰে ঠিক আছে এইটোৰ সারফেস এরিয়া টোটাল সারফেস এরিয়াটোৱে কি এইটোৰ কার সারফেস এরিয়া হয় ঠিক আছে সো এটোৰ সারফেস এরিয়া কিমান হয় সারফেস এরিয়াটো ফাইন্ড কৰিম ঠিক আছে কেনেকৈ উলিয়াম হেতু আৰু আপোনালোকক মই কৰি দেখুৱাই নিদিও ঠিক আছে আপোনালোকে যদি কৰি চাব বিচাৰে তেনেহলে আপোনালোকে ট্রাই কৰিব পাৰে কি কৰিব লাগিব চাওক মই কৈ যাম আপোনালোকে জাস্ট শুনিব ঠিক আছে এইটোৰ কি কৰিম এইটোৰ যেটো ৰেডিয়াস আছে হেতু ৰেডিয়াসৰ আমি কি লম চাৰিটা কাগজ বৃত্তাকাৰ সেম ৰেডিয়াসৰ চাৰিটা বৃত্তাকাৰ কাগজ আমি কাটি লম ঠিক আছে এটো এটা সাপোজ কাটি লৈছো ঠিক আছে এটো সেম ৰেডিয়াসৰ কাটি লৈছো আৰু আমি তিনিটা লম সো এনেকুৱা আমি কি কৰিলো সেম বেখাৰদৰ আৰু তিনিটা কাগজ কাটি ললো ঠিক আছে বৃত্তাকাৰ কাগজ ঠিক আছে সো এইটোৰ যিমান বেখাৰদ আছিল এইটোৰ যিমান ৰেডিয়াস আছিল সেম ৰেডিয়াসৰ লব লাগিব ঠিক আছে সো সেম ৰেডিয়াসৰ এনেকৈ কাগজ লৈ আপুনি যদি কি কৰে এইটোৰ ওপৰেদি মানে সেই কাগজ কেইটাই দি মেৰিয়াই দিয়ে এনেকৈ মানে এক্স্যাক্টলি নহয় কাটি কাটি তাৰ মানে কৰিব লাগিব কাটি কাটি তাৰ মানে এই চাৰিটা কাগজ লাগিব এইটো টোটালি ঢাকিবলৈ ঠিক আছে সেম বেখাৰধৰ কি চাৰিটা তাৰ মানে কি কাগজ তাৰ মানে আপুনি ইয়াত লগালে হে এইটো তাৰ মানে টোটালি ঢাকিব পাৰিব ঠিক আছে এনেকৈ যদি ডাইৰেক্টলি লগাই এটো তাৰ মানে হে নহয় অলপ ভাজ খাই ঠিক আছে কাটি কাটি তাৰ মানে লগাব লাগিব সেই কাৰণে মই কৰি দেখুৱা নাই সো এইটোৰ যেটো টোটাল সারফেস এরিয়া হল হেতু কি হ'ব এই চাৰিটা বৃত্তৰ এৰিয়াৰ সমান হ'ব ঠিক আছে সো এটা বৃত্তৰ এৰিয়া কিমান হ'ব পাই r স্কয়াৰ হয়নে সো তেনেকুৱা চাৰিটা বৃত্তৰ এৰিয়া কিমান হ'ব 4 পাই r স্কয়াৰ সো এইটুক ঢাকিবলৈ আপুনি কিমান এৰিয়াৰ কাগজ লাগিব 4 পাই r স্কয়াৰ এটোৰ যদি বেখাৰদটো r হয় ঠিক আছে সো স্ফিয়াৰৰ যেটো কি হল সারফেস এরিয়া হল হেতু কি হ'ব 4 পাই r স্কয়াৰ বুজি পালে নহয় চাৰিটা সেম বেখাৰদৰ বৃত্তাকাৰ কাগজেৰে এটো ঢাকিব পৰা যায় এনেকৈ আপোনালোকে মনত ৰাখিব চাৰিটা ঠিক আছে চাৰিটা সেম বেখাৰদৰ বৃত্তলৈ এটো ঢাকিব পাৰিব ঠিক আছে সো নেক্সট লাগে আমাক এটোৰ ভলিউমটো সো এটোৰ ভলিউম উলাবলৈ আমি কি কৰিব লাগিব হায়াৰ ম্যাথমেটিক্সৰ আমি সহায় ল'ব লাগিব সো আমি কি কৰিম এটোৰ ফৰ্মুলা আমি ডাইৰেক্টলি এতিয়া মনত ৰাখিম আৰু কোনো উপায় নাই ঠিক আছে সো এটোৰ ভলিউমটো কিমান হয় 4/3 পাই r কিউব ঠিক আছে জাস্ট এই এটা ফৰ্মুলা আপোনালোকে ডাইৰেক্টলি মনত ৰাখিব লাগিব ঠিক আছে 4/3 পাই r কিউব ঠিক আছে এতিয়া আমি নেক্সট আলোচনা কৰিম হেমিস্ফিয়াৰ অৰ্থাৎ অৰ্ধগোলকৰ সারফেস এৰিয়া আৰু ভলিউম ঠিক আছে সো আগতে আমি আলোচনা কৰিম ভলিউমটো ঠিক আছে কি আলোচনা কৰি আছো মই আপোনালোকক পিছত জনাই আছো ঠিক আছে সো হেমিস্ফিয়াৰ বা অৰ্ধগোলকৰ ভলিউমটো কিমান হ'ব গোলকৰ ভলিউম ইমান হয় সো অৰ্ধগোলকৰ কি হ'ব এটোৰ আধা হ'ব ঠিক আছে 4/3 পাই r কিউবৰ কি হ'ব আধা হ'ব ঠিক আছে ইনটু হাফ কৰি দিও আধা হ'ব মানে হাফ ইনটু কৰি দিও ঠিক আছে সো এটো কি হ'ব 4 2 times গল সো 2 পাই r কিউব বাই 3 আধা হৈ গল স্ট্রেট ঠিক আছে 2/3 পাই r কিউব ঠিক আছে সো এটোৰ ভলিউম আমি 2/3 পাই r কিউব পাই গলো অৰ্থাৎ 4/3 পাই r কিউবৰ আধা পাই গলো ঠিক আছে এতিয়া সব পৃষ্ঠকালিটো আধা হ'ব নেকি সারফেস এৰিয়াটো এটোৰ সারফেস এৰিয়া অৰ্ধগোলকৰ ক্ষেত্ৰত আধা হ'ব নেকি নহয় কিয় নহয় মই আপোনালোকক বুজাই দি আছো চাওক এটো হল কি গোলক এটোৰ পৰা এতিয়া অৰ্ধগোলক বনাম অৰ্থাৎ মাজেৰি কাটিম মই কাটিব বিচৰা নাছিলো কিন্তু কুৰবানি এটা কৰিব লগা হৈ আছে ঠিক আছে এটোৰ কাৰণে আপোনালোকে ভিডিওটো লাইক কৰি দিব এটো কাটি দিলো চাওক
দুটা অৰ্ধগোলক হৈ গল ঠিক আছে সো অৰ্ধগোলকৰ মই এটা পাৰ্ট হে লৈছো ঠিক আছে এইটো পাৰ্ট ললো চাওক এতিয়া এইটো অৰ্ধগোলকৰ সাৰফেস এৰিয়াটো কিমান হ'ব জাস্ট এইখিনি নহয় যেতিয়া গোলক আছিল চাওক গোলক আছিল তেতিয়া কি সারফেস এরিয়াটো টোটাল সারফেস এরিয়াটো এইখিনি হৈ গল এতিয়া চাওক যেতিয়া অৰ্ধগোলক হৈ গল তেতিয়া এইটো টোটাল সারফেস এরিয়া মানে কি হল এইখিনিৰ সারফেস এরিয়া প্লাস যে মাজেৰি এই নতুনখিনি পাৰ্ট ওলালে এইখিনিও তো অৰ্ধগোলকৰ টোটাল সারফেস এরিয়াত কাউন্ট হ'ব প্লাস হ'ব ঠিক আছে সো টোটাল সারফেস এরিয়াটো কিমান হ'ব এই অৰ্ধগোলকৰ প্ৰথমতে এইটোৰ আমি আধা লম এইটোৰ আধা মানে এইখিনিৰ পৰা এইখিনিৰ সারফেস এরিয়াটো হল কি আমাৰ এইটোৰ আধা 2 পাই r স্কয়াৰ 4 পাই r স্কয়াৰ আধাটো 2 পাই r স্কয়াৰ প্লাস কৰিব লাগিব কি আমি এইখিনিৰ এৰিয়াও তো আমি লব লাগিব হয়নে এইখিনিৰ এৰিয়া আমি বাদ দিব নৰো সো এইখিনিৰ এৰিয়া কি হ'ব এইটো চাওক এটা সার্কেল হৈছে চাওক বৃত্ত হৈছে এইটো সো বৃত্ত হৈছে যদি এইটো যদি বৃত্ত হৈছে ঠিক আছে এইটো বৃত্ত হৈছে ভাল নহল ঠিক আছে বুজি লওক এইটো বৃত্ত হৈছে ঠিক আছে এইটো বৃত্তৰ কি ৰেডিয়াসটো কি r হয় বৃত্তৰ ৰেডিয়াস r হ'ব যেহেতু এই স্ফিয়াৰটো ৰেডিয়াস r আছিল সো এই বৃত্তৰ কালিটো আমি কি কৰিব লাগিব প্লাস কৰিব লাগিব সো বৃত্তৰ কালি কিমান হল পাই r স্কয়াৰ ঠিক আছে সো এইখিনি প্লাস কৰিলে কি হল 2 পাই r স্কয়াৰ প্লাস পাই r স্কয়াৰ 3 পাই r স্কয়াৰ ঠিক আছে সো এইটো কিমান হল 3 পাই r স্কয়াৰ ঠিক আছে এইটো ভুল নকৰিব যে গোলকৰ পৃষ্ঠকালি উলাই আধা কৰি দিলু ঠিক আছে হেতু নকৰিব ঠিক আছে সো পৃষ্ঠকালি তো আধা নহয় ঠিক আছে পৃষ্ঠকালি কেতিয়াও আধা নহয় এটো আমি কিউবৰ ক্ষেত্ৰতো যেতিয়া আমি পৃষ্ঠকালি উলাম কোনো এটা বস্তু কাটিলে কি হ'ব আৰু দুটা পাৰ্ট নতুনকৈ সৃষ্টি হ'ব হেতু পাৰ্টৰ প্ৰতি আমি লক্ষ্য ৰাখিব লাগিব সেই কাৰণে মই কৈছিলো আপোনালোকক কনসেপ্টৰ পিছত যাও সো অৰ্ধগোলকৰ পৃষ্ঠকালি আমি কিমান পালো 3 পাই r স্কয়াৰ ঠিক আছে সো আপোনালোকক এইটো বুজাবলৈ আমি এইটো কাটিব লগা হল ঠিক আছে চাওক এইটো কান দি আছে সো এইখিনি আহি গল আমাৰ কি ফৰ্মুলা খিনি ঠিক আছে এতিয়া আমি এইখিনি ফৰ্মুলাৰ ওপৰত বেস কৰি প্ৰবলেম লম চাওক ফাৰ্স্ট প্ৰবলেমটো সো প্ৰথম প্ৰশ্নটোত কি দি আছে চাওক two cubes of volume 64 centimeter cube are joined end to end ঠিক আছে 64 centimeter কিউবৰ ঘনক দুটা কি কৰা হৈছে জয়েন কৰা হৈছে যোগ কৰা হৈছে ঠিক আছে 64 এনেকৈ এটা কিউব আছিল আৰু এটা ইয়াত কি কৰা হৈছে জয়েন কৰা হৈছে সো কি কৰা হল 64 centimeter কিউবৰ দুটা কি কৰা হৈছে ঘনক জয়েন কৰা হৈছে এতিয়া ফাইন্ড দা সারফেস এরিয়া of the resulting cuboid এতিয়া যেটো আয়তীয় ঘনক সৃষ্টি হল হেতুৰ কি উলিয়াব লাগে টোটাল সারফেস এরিয়াটো আমি উলিয়াব লাগে ঠিক আছে চাওক প্ৰথম ঘনকটো কি দি আছিল এটো ঘনক দি আছিল ঘনকটোৰ ভলিউম দি আছে 64 কি দি আছে সেন্টিমিটার কিউব ভলিউম অর্থাৎ l কিউব ইজ ইকুয়াল টু কিমান হয় 64 সেন্টিমিটার কিউব সো এটোৰ পৰা চাওক আমি l টো ফাইন্ড কৰিব লাগে সো l কিউব ইজ ইকুয়াল টু 64 টো কি লিখিব পৰা যায় 4 কিউব ঠিক আছে 4 কিউব লিখিব পৰা যায় ঠিক আছে সো l টো কিমান হ'ব l ইজ ইকুয়াল টু কিমান হ'ব 4 হ'ব ঠিক আছে সেন্টিমিটার কিউব টু এই কিউবটা ক্যান্সেল হৈ যাব সো 4 সেন্টিমিটার হল l টু ঠিক আছে সো l টু 4 সেন্টিমিটার হলে আমি কি এটো ঘনকৰ এতে কি উলিয়াব পাৰিম সারফেস এরিয়া উলিয়াব পাৰিম ঠিক আছে সো এই এটা ঘনকৰ সারফেস এরিয়াটো কি হ'ব চাও এটা ঘনকৰ সারফেস এরিয়াটো হ'ব 6l স্কয়ার অর্থাৎ 6 * l স্কয়ার মানে কি 4 স্কয়ার ঠিক আছে কিমান হ'ব 6 * 16 4 স্কয়ার মানে 16 সো 96 সেন্টিমিটার স্কয়ার হ'ব ঠিক আছে সো এটা ঘনকৰ সারফেস এরিয়া আমি কিমান পাম 96 সেন্টিমিটার স্কয়ার আৰু আরেটা ঘনকৰ কিমান পাম 96 সেন্টিমিটার স্কয়ার ঠিক আছে সো টোটাল সারফেস এরিয়াটো আপুনি যদি এনেকৈ 96 উলাই কেনে টোটাল এরিয়াটো যোগ কৰি দিয়ে টোটাল সারফেস এরিয়াটো নোলায় কিয় নোলায় চাওক যেতিয়া আপুনি দুটা ঘনক একেলগ কৰিব ঠিক আছে তেতিয়া কি হ'ব সারফেস এরিয়াটো চাওক এটো সাপোজ ধৰি লওক দুটা ঘনক একেলগ কৰিম তেতিয়া কি হ'ব মাজত কিছুমান বস্তু বন্ধ হৈ যাব এই বন্ধ হৈ থকা সাইড দুটাৰ আমাৰ কি সারফেস এরিয়াটো আমি উলাব নালাগে ঠিক আছে ইয়াত আমি কি কৰিছো দুটা ঘনকৰ কি কৰিছো এই দুটা সাইডৰ যি দুটা সাইড মাজত পৰিছে সেই দুটা সাইডৰো কি আমি সারফেস এরিয়াটো উলাইছো সেই কাৰণে মই আপোনালোকক কৈছো কনসেপ্ট থকাটো জৰুৰী হয় ঠিক আছে সো আমি এনেকৈ কৰিলে নহব ঠিক আছে সো আমি কেনেকৈ কৰিব লাগিব হেতু চাওক এইটো যেতিয়া ফর্ম হল কিউবয়েডটো ঠিক আছে এই কিউবয়েডটোৰ আমি টোটাল লেন্থটো চাব লাগিব এইটো এতিয়া আমি ভাব লাগিব এই টোটালটো এটা আয়তীয় ঘনক ঠিক আছে আয়তীয় ঘনক এইটোৰ সারফেস এরিয়া উলাম এতিয়া চাওক এইটোৰ এতিয়া লেন্থটো কিমান হ'ব এইটোৰ লেন্থ আমি 4 পাইছিলো ঠিক আছে ইয়াৰ পৰা আমি 4 পাইছিলো ঠিক আছে 4 পাইছিলো এইটো লেন্থ আৰু এইটো 4 ঠিক আছে 4 লেন্থটো টোটাল লেন্থটো কিমান হল 8 হল ঠিক আছে টোটাল এইটো চাওক ব্ৰেডটো কিমান থাকিব ব্ৰেডটো 4 এ থাকিব b2 কিমান থাকিব
4 এ থাকিব ঠিক আছে আৰু হাইটটো কিমান হ'ব হাইটটো চাও কিমান হাইটটো 4 এ থাকিব সো হাইটটো হল 4 ঠিক আছে সো এতে এই এল বি এইচ এই কেটাক আমি কি কৰিম এইটো কিউবয়েড আয়তীয় ঘনকৰ টোটাল সারফেস এরিয়াৰ ফর্মুলাত পুট কৰি আমি কি গলাম এইটোৰ টোটাল সারফেস এরিয়াটো ওলাম নাকি আমি কি কৰিম এই দুটা ঘনকৰ সারফেস এরিয়া ওলাই যোগ কৰিলে কি হ'ব ভুল হৈ যাব ঠিক আছে সো এতিয়া টোটাল সারফেস এরিয়াৰ ফর্মুলাটো কি হয় 2 lb plus bh plus hl ঠিক আছে এতিয়া চাওক 2 l কিমান আছে ইয়াত 8 b হল 4 plus b কিমান আছে 4 h কিমান আছে 4 plus h কিমান আছে 4 l হল 8 ঠিক আছে এতিয়া সিম্পল ক্যালকুলেশন এখানে কৰি দিওক 2 এটো কিমান হল 32 plus 4 4 যা 16 plus 32 ঠিক আছে টোটাল কিমান হল 2 এখানে যোগ করো কিমান হল 32 64 plus 16 80 is equal to কিমান হল 160 ঠিক আছে 160 সেন্টিমিটার স্কয়ার এটো হল টোটাল সারফেস এরিয়া সো অপশন কোনটো শুদ্ধ হল আমার বি2 শুদ্ধ হল কিন্তু আমি যদি 96 এনে কই যদি প্লাস কৰি দিলে হয় কিমান হৈ গল হয় 192 হেতু ভুল হৈ গল হয় এটো অপশনটো ভুল হৈ গল সো আজি আমি এটা প্ৰবলেমে আলোচনা কৰিলো নেক্সট ক্লাছত আমি আৰু বহুত এটা প্ৰবলেম লৈ হেকেটা আমি সলভ কৰিম গতিকে আপোনালোকক যদি ভিডিওটো ভাল লাগিছে ভিডিওটো লাইক কৰিব আৰু চেনেলটো যদি আপোনালোকে প্ৰথমবাৰৰ বাবে আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব থ্যাংক ইউ